অতি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ মাজত আলোচনা কৰিম মই ক্লাছ 6ৰ আছামিজ চেপ্টাৰ বিষয়ে। চেপ্টাৰ নং হৈছে 6 আৰু চেপ্টাৰটোৰ নাম হৈছে বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ। আজি আমি বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজৰ বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ ধৈৰ্য্যৰে চাই থাকিবা। আৰু যদি তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়া ছাবস্ক্ৰাইব কৰি দিবা আৰু মোৰ চেনেলটোত এটা লাইক কৰি দিবা। এতিয়া বলা আৰম্ভ কৰোঁ। 1 নম্বৰ কুৱেশ্যনটো হৈছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বিতৰটো পূৰ কৰা। আমি 4টাকৈ অপশ্যন পাইছোঁ। প্ৰথম কুৱেশ্যনটো হৈছে তোমালোকৰ সংস্পৰ্শ দৰ্শন কৰিলে কি কৰা উচিত? অপশ্যন ক আছে চাফ চিকুণকৈ থকা উচিত আৰু খ আছে ৰাহিফল চোৱা উচিত আৰু গ বেজৰ ওচৰলৈ যোৱা উচিত, ঘ আছে ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। আমি শুদ্ধ উত্তৰটো পাইছোঁ গ ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। মই ইয়াত এনচাৰটো দিয়া নাই, ভালদৰে কৈ দিছোঁ, তোমালোকে বুজি লোৱা। এনচাৰটো হ'ব তোমালোকৰ শুদ্ধ এনচাৰটো হৈছে গ ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। ঠিক আছে, এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যনটো। আমি ৰাহিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে? অপশ্যন ক আছে ই সৰু কথা হোৱাৰ বাবে আৰু খ ই আমাৰ পৰস্পৰা নোহোৱাৰ বাবে, গ আছে ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে আৰু ঘ আমি শিক্ষা দীক্ষাত পিছ পৰি থকাৰ বাবে। আমাৰ ৰাইট আনচাৰটো হৈছে গ ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে। ঠিক আছে, ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে মানে কি কৈছে আমি ৰাহিফল চাই দৈনন্দিন কাম কৰিব নালাগে। ঠিক আছে, এয়াই হৈছে তোমালোকৰ আনচাৰ। এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যনত কি কৈছে, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। কি কৈছে তুমি মানে কিয় দ্বিতীয় প্ৰশ্নৰ উত্তৰটো শুদ্ধ বুলি ভাবি ল'লা? সেইকাৰণে তোমালোকে মানে সহপাঠী ছাত্ৰ-ছাত্ৰী সকলে মিলাই শ্ৰেণীকোঠাত আলোচনা কৰি লিখিব দিছে। ঠিক আছে, তাৰপিছত চোৱা 3 নম্বৰ কুৱেশ্যনটো। ক অংশৰ শব্দবোৰৰ লগত খ অংশৰ অৰ্থবোৰ মিলোৱা। কুৱেশ্যনটো তোমালোকে চাই লোৱা, মই এনচাৰটো তলত ধুনীয়াকৈ কৰি দিছোঁ। শাৰী পাতি কৰি দিছোঁ। ক অংশ হৈছে অনুসন্ধিৎসু আৰু কৌতূহলী। নেক্সট আছে স্বাস্থ্যসন্মত, স্বাস্থ্যকৰ আৰু আছে যুক্তিনিষ্ঠ, যুক্তিনিষ্ঠটো হ'ব যুক্তি থকা। তাৰপিছত আছে বিৰল, বিৰলটো হ'ব পাবলৈ টান। নেক্সট আছে বিকল্প, বিকল্প মানে এটাৰ সলনি আন এটা। আৰু তাৰপিছত আছে পৰম্পৰা, পৰম্পৰাটো হ'ব পূৰ্বৰ পৰা চলি অহা নীতি। নেক্সট আছে প্ৰজ্ঞা, প্ৰজ্ঞাটো হ'ব তীক্ষ্ণ বুদ্ধি, তত্ত্ব আৰু জ্ঞান। ঠিক আছে, তাৰপিছত চোৱা 4 নম্বৰটো আছে কুৱেশ্যন তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ কুৱেশ্যনটো হৈছে বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা? ইয়াৰ এনচাৰটো আমি পাইছোঁ বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে যুক্তি তথ্য আৰু পৰীক্ষাৰ ওপৰত ভিত্তি কৰি যিকোনো বিষয়ৰ চিন্তা কৰা আৰু যিকোনো বস্তু বাছনি কৰাৰ ক্ষমতাক বুজায়। ঠিক আছে, এই মনৰ অধিকাৰীয়ে যুক্তিনিষ্ঠভাৱে প্ৰতিটো বিষয়ৰ পৰা সত্য উদ্ঘাটন কৰিবলৈ চেষ্টা কৰে। ঠিক আছে, এয়াই হৈছে তোমালোকৰ আনচাৰ। নেক্সট আছে খ আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ কি? ইয়াৰ আনচাৰটো কেনেকৈ লিখিবা চোৱা, মই ধুনীয়াকৈ কৈ দিছোঁ, ইম্পৰ্টেণ্ট আছে, তোমালোকে ভালদৰে বুজি লোৱা। এনচাৰটো হৈছে আমাৰ সমাজত এতিয়াও অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ মূল কাৰণ হ'ল, মূল কাৰণকেইটা মষ্ট ইম্পৰ্টেণ্ট, গতিকে তোমালোকে ভালদৰে বুজি লোৱা। মূল কাৰণকেইটা চোৱা শিক্ষা দীক্ষাৰ অভাৱ, পৰম্পৰাগত বিশ্বাস আৰু কুসংস্কাৰ। ঠিক আছে, শিক্ষা দীক্ষাৰ অভাৱ আৰু পৰম্পৰাগত বিশ্বাস আৰু কুসংস্কাৰ। বহুতো পুৰণি বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰি লোকসকল কিছু অযৌক্তিক ধাৰণা পালন কৰি থাকে। ঠিক আছে, কুৱেশ্যন গ আছে ভাল দিন বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছেনে? কি কৈছে আমি ভাল দিন আৰু বাৰ চাই
কাম কৰাৰ মানে যুক্তিযুক্ত আছেনে? ইয়াৰ এনসাৰটো আমি পাইছোঁ বাল দিন বাৰ চাই কাম কৰা এটি কুসংস্কাৰ। ঠিক আছে, আমি জানো বাল দিন মানুহে কয় যে বাল দিন আৰু বাৰ চাই কাম কৰিব লাগে, এইটো হৈছে কুসংস্কাৰ। ঠিক আছে, এইবিলাক আমি মানি চলিব নালাগে। চ' নেক্সট কি কৈছে, ইয়াৰ বৈজ্ঞানিক ভিত্তি নাই। ইয়াৰ মানে বৈজ্ঞানিক ভিত্তিও নাই। কামৰ সফলতা নিষ্ঠা পৰিকল্পনা আৰু কাৰ্যক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে, দিন বাৰৰ ওপৰত নহয়। কাম কৰিবলৈ সময় বা দিন বাৰৰ কোনো সম্পৰ্ক নাই। ঠিক আছে, এইবোৰ কেৱল মিছা বিশ্বাসৰ ওপৰত আধাৰিত। বুজিছানে? আমি জানো এইবোৰ মানে কেৱল মিছা বিশ্বাসৰ ওপৰত মানে আধাৰিত। তাৰপিছত যোৱা কুৱেশ্যন গ, ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত? ইয়াৰ এনচাৰটো হৈছে বৈজ্ঞানিক মানসিকতা ছাত্ৰ ছাত্ৰীসকলৰ মাজত যুক্তিসংগত চিন্তা পৰীক্ষা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল'বলৈ সহায় কৰে। ইহঁতৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত বিশেষ সহায়ক। ঠিক আছে, বৈজ্ঞানিক মানসিকতা মানে ছাত্ৰ ছাত্ৰীৰ মাজত যুক্তিসংগত চিন্তা পৰীক্ষা আৰু তথ্যৰ ওপৰত কি কৈছে ভিত্তি কৰি সিদ্ধান্ত ল'বলৈ হ'লে কি হয়, ছাত্ৰ ছাত্ৰীসকলৰ মানে ভৱিষ্যত গঢ়াত বিশেষ মানে সহায়ক। ঠিক আছে, তাৰপিছত চোৱা কুৱেশ্যন, অতীতত আমাৰ সমাজত অসুখ বিসুখ হ'লে তেনে ব্যক্তিক কাৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল? চ' অতীতত মানে আমাৰ সমাজত অসুখ বিসুখ হ'লে তেনে ব্যক্তিক মানে কাৰ ওচৰলৈ নিয়াৰ সিদ্ধান্ত আছিল, প্ৰথা আছিল। চ' এনচাৰটো আমি কেনেকৈ পাইছোঁ, অতীতত অসুখ বিসুখ হ'লে বেজৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল। বুজিছানে? অতীতত মানে অসুখ বিসুখ হ'লে তেওঁলোকে কি কৰিছিল, বেজৰ ওচৰলৈ লৈ গৈছিল। সেই সময়ত আধুনিক চিকিৎসা ব্যৱস্থাৰ সুবিধা নথকাৰ বাবে গাঁওবাসীয়ে বেজ বা বৈদ্যৰ ওচৰতে চিকিৎসাৰ বাবে বিশ্বাস কৰিছিল। বুজিছানে? সেই সময়ত কি কৈছে, আধুনিক চিকিৎসাৰ ব্যৱস্থা নথকাৰ বাবে তেওঁলোকে কি কৰিছিল, গাঁওবাসীয়ে মানে বেজ বা বৈদ্যৰ ওচৰলৈ তেওঁলোকে মানে চিকিৎসা কৰাইছিল, বিশ্বাস কৰিছিল চিকিৎসাটো। ঠিক আছে, তাৰপিছত চোৱা 5 নম্বৰ কুৱেশ্যনটো, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক নম্বৰ কুৱেশ্যনটো হৈছে বাহিৰত ফুৰি চাকি অহা কাপোৰ কানি পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত কি বৈজ্ঞানিক ভিত্তি লুকাই আছে? ইয়াৰ এনচাৰটো হৈছে বাহিৰত ফুৰি অহা কাপোৰ কানিত ধূলি ধোৱা বীজাণুবোৰ লাগি থাকিব পাৰে। এইবোৰ কাপোৰ লৈ পাকঘৰত সোমালে খাদ্য সামগ্ৰীৰ সৈতে সংযোগ হৈ ৰোগ সৃষ্টি কৰে। বুজিছানে? বাহিৰত ঘূৰি ফুৰি অহা মানে কাপোৰ কানি লৈ পাকঘৰত কিয় সোমাব নালাগে, তাত মানে ধূলি বালি লাগি থাকে আৰু বীজাণুবোৰ মানে কি কৈছে, খাদ্য সামগ্ৰীৰ সৈতে সংযোগ হৈ ৰোগৰ সৃষ্টি কৰে। সেইকাৰণে সেই স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা ৰখাৰ বাবে এই নিয়মৰ বৈজ্ঞানিক ভিত্তি লুকাই আছে। বুজিছানে? সেই স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা ৰখাৰ বাবে কি কৈছে, এই নিয়মৰ বৈজ্ঞানিক ভিত্তিটো মানে লুকাই আছে। বৈজ্ঞানিক ভিত্তিটো এই কৈছে। তাৰপিছত চোৱা কুৱেশ্যন খ, বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি? এজন মানুহ কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে? চ' ইয়াৰ আনচাৰটো আমি কেনেকৈ লিখিম, বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ আনুষ্ঠানিক শিক্ষা সহায়ক হ'লেও ই আৱশ্যকীয় নহয়। এজন অশিক্ষিত ব্যক্তিয়ে যুক্তি পৰ্যবেক্ষণ আৰু প্ৰমাণৰ আধাৰত চিন্তা কৰি বৈজ্ঞানিক মনোভাৱ গঢ়ি তুলিব পাৰে। বুজিছানে? এজন মানে অশিক্ষিত মানুহেও কি কৰিব পাৰে, যুক্তি পৰ্যবেক্ষণ আৰু প্ৰমাণৰ আধাৰত কি কৰিব পাৰে, বৈজ্ঞানিক মনোভাৱটো গঢ়ি তুলিব পাৰে। নেক্সট আছে কুৱেশ্যন গ, সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে? ইয়াৰ এনচাৰটো আমি কেনেকৈ পাইছোঁ চোৱা, অন্ধবিশ্বাস আৰু কুসংস্কাৰে মানুহক অজ্ঞতা আৰু ভয়ত ৰাখে। বুজিছেনে? অন্ধবিশ্বাস আৰু কুসংস্কাৰে মানুহক ভয়ত ৰাখে, অজ্ঞতা আৰু কি কৈছে, ভয়ত ৰাখে। মানুহে প্ৰমাণ বা যুক্তিৰ অবিহনে কিছুমান কথা বিশ্বাস কৰে যাৰ ফলত সঠিক সিদ্ধান্ত ল'ব নোৱাৰে। ই মানুহৰ চিন্তা শক্তিক বিকল কৰে আৰু সমাজত পিছপৰা মনোভাৱ সৃষ্টি কৰে।
এইবোৰ বিজ্ঞান শিক্ষা আৰু উন্নয়নক বাধা দিয়ে। কেতিয়াবা কুসংস্কাৰৰ ফলত মানুহৰ ওপৰত অন্যায়, হিংসা বা বেয়া আচৰণো কৰা হয়। সেয়েহে সমাজখন সুস্থ, শিক্ষিত আৰু উন্নত কৰিবৰ বাবে এই ধৰণৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ বৰ্জন কৰাটো অতি প্ৰয়োজন। ঠিক আছে, এতিয়া চোৱা তোমালোকে ভাষা অধ্যয়ন আছে তোমালোকৰ 6 নম্বৰ কুৱেশ্যন হৈছে তলত দিয়া বিশেষ্য পদ বুজোৱা। শব্দকেইটাত ইক প্ৰত্যয় যোগ কৰি ইয়াৰ বিশেষণ ৰূপটো লিখা। উদাহৰণ দিছে তোমালোকৰ বিশেষ্য বিশেষণ। উদাহৰণটো চোৱা উপন্যাসিক। এনেকৈ আমি লিখিব লাগিব। এনচাৰটো চোৱা কেনেকৈ লিখিবা তোমালোকে বিশেষ্য বিশেষণ। চোৱা ইফালে আছে উপন্যাসিক আৰু নেক্সট আছে ইতিহাস ঐতিহাসিক, শিক্ষা শিক্ষানুষ্ঠান, বাণিজ্য বাণিজ্যিক আৰু আছে ভূগোল ভৌগোলিক। নেক্সট চোৱা কি আছে 7 নম্বৰ কুৱেশ্যনটো হৈছে চোৱা তলত দিয়া শব্দবোৰৰ আৰ্হিত বাকচত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দসমূহ লিখা। বৈজ্ঞানিক আৰু অবৈজ্ঞানিক। চোৱা কেনেকৈ লিখিব আমি বৈজ্ঞানিকটো আছে সময় অসময়, সাধু অসাধু, ন্যায় অন্যায়, ক্লান্ত উজ্জীৱিত আৰু শান্ত অশান্ত, ভয় সাহস। চোৱা তোমালোকে ধুনীয়াকৈ লিখি দিবা। এনচাৰটো চোৱা উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটাৰ গুণবাচক বিশেষ্য ৰূপটো লিখা। চোৱা কেনেকৈ লিখিবা তোমালোকে সৰল, নৰ্ম, দৃঢ়, দুৰ্বল, ভদ্ৰ, উচ্চ। নেক্সট আছে 9 নম্বৰ কুৱেশ্যনটো পাঠটোত বোৰ বিলাক সমূহ খিনি সকল আদি যোগ হৈ বহুবচন বুজোৱা শব্দবোৰৰ বিচাৰি উলিয়াই লিখা। এনচাৰটো হৈছে 1 নম্বৰটো মানুহবোৰ আৰু 2 নম্বৰটো লিখিবা তোমালোকে ইম্পৰ্টেণ্ট আছে 1 মাৰ্কৰ কুৱেশ্যন তোমালোকে আহিব পাৰে এক্সামত। সো তোমালোকে ভালদৰে নোট কৰি লোৱা। নেক্সট আছে 2 নম্বৰ গড়ৰ বিলাক আৰু 3 ছাত্ৰ ছাত্ৰী সমূহ, 4টো আছে গাঁওখিনি আৰু 5 আছে ল'ৰাসকল। তেতিয়া চোৱা জ্ঞান সম্প্ৰসাৰণ। 10 নম্বৰ কুৱেশ্যনটো হৈছে বাপুকণ আৰু আইমনিয়ে কৰা কামৰ ভিতৰত কাৰ কামত বৈজ্ঞানিক ভিত্তি আছে? যুক্তি সহকাৰে লিখা। বাপুকণৰ ঠাইত তুমি হোৱা হলে কি কৰিলেহেঁতেন? সো আনসাৰটো হৈছে বাপুকণ আৰু আইমনিয়ে কৰা কামৰ ভিতৰত আইমনিৰ কামত বৈজ্ঞানিক ভিত্তি আছে। কাৰণ যাত্ৰাৰ সময়ত মেকুৰী পাৰ হোৱা মানে বিপদ হ'ব বুলি কোৱা হয়। কাৰণ যাত্ৰাৰ সময়ত মেকুৰী পাৰ হোৱা মানে বিপদ হ'ব বুলি কোৱা কথা কেৱল অন্ধবিশ্বাস। বুজিছানে? আমি কি কৰোঁ যাত্ৰাৰ সময়ত মানে মেকুৰী পাৰ হৈ যোৱা দেখিলে আমি কি কওঁ বিপদত হ'ব লাগিব, বিপদৰ সন্মুখীন হ'ব লাগিব। এটোই হৈছে অন্ধবিশ্বাস। ঠিক আছে, ইয়াৰ পিছত কোনো বৈজ্ঞানিক কাৰণ নাই। ইয়াৰ পিছত মানে কোনো বৈজ্ঞানিক কাৰণ নাই। কিন্তু আইমনিয়ে এই কথাত বিশ্বাস নকৰি নিজৰ সময় বচাই বাছত উঠি বিদ্যালয় গ'ল। ফলত সময়মতে পৰীক্ষাত উপস্থিত হৈ ভাল ফলাফলো লাভ কৰিব পাৰিলে। সেয়েহে আইমনিয়ে কাম বৈজ্ঞানিক দৃষ্টিৰে সঠিক। বুজিছেনে? সেয়েহে মানে আমি জানো আইমনিৰ কামটো বৈজ্ঞানিক চকুত মানে সঠিক। বাপুকৰ ঠাইত মই হোৱা হলে মই আইমনিৰ দৰে অন্ধবিশ্বাস নকৰি বাছত উঠিলোহেঁতেন। বুজিছেনে? কি কৈছে বাপুকণৰ ঠাইত মানে মই হলে ময়ো আইমনিৰ দৰে অন্ধবিশ্বাস নকৰি বাছত উঠিলোহেঁতেন। ঠিক আছে।